সকলোকে ধন্যবাদ। বহুদিনৰ মূৰত আমি ভিডিঅ' আজি আপলোড কৰিবলৈ আহিছোঁ আৰু আজি বিশ্ব পৰিৱেশ দিৱস, আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। গতিকে আমি আমাৰ মধুসুচি চকৰ কাষত যে কোচ আমাৰ সভা আছে, আমাৰ কোচ ৰাজবংশী সভা, তাৰ কাষত আমি এতিয়া বৃক্ষৰোপণ কৰিম। আৰু আমাৰ লগত আছে এওঁলোক আৰু আছে আমাৰ যতীন দা আছে, আমি এইকেইজন আছোঁ। আমি পিনে এতিয়া কঠীয়া তলাই দি আমি যাবলৈ পুলি আনিবলৈ যাম, গছ পুলি, আম গছৰ পুলি। আমি এতিয়া গছ পুলি আনিবলৈ আহিছোঁ, আম গছৰ পুলি। আমি এতিয়া আম গছৰ পুলি চাই আছোঁ। এই আমডাল তাৰমানে এনেকুৱা মিঠা আম, মানে ৰাইচ আপোনালোকে খাই ভাল পাব। এটা পুলি পালোঁ, এইটো এটা 60 টকা আনি খাবলৈ। আৰু চাই লওঁ বাৰু কলগছ ৰুবাৰি না। আৰু চাইছোঁ আমি এতিয়া আমৰ পুলি ইয়াত আছে নেকি। আমাৰ গোপাল থান চৌহদত আমি আম গছৰ পুলি ৰুম। কিন্তু এই পুলি বিচাৰি যাই আছোঁ আমি এতিয়া। গছ পুলি ক'ত পাম? আমি খোৱা বস্তুৰ পুলি ৰুম, আম গছ, বগৰী গছ। যাই আছোঁ বৰ্তমান আমি এতিয়া হচঙলৈ যাই আছোঁ, গাছ পুলি আনিবলৈ যাই আছোঁ। বৰ্তমান এনেকৈ যাই আছোঁ আমি। এতিয়া তাৰমানে এনেকুৱা হৈছে, মানুহবিলাকে গছবিলাক কাটি আছে। মানে কি, মানে আমি পুলি আনিব গৈছিলোঁ, আমি আমৰ তলত গৈছিলোঁ, আমি তাৰমানে ভাল পুলি নাপালোঁ। সেইটো কাৰণে আমি এতিয়া যাই আছোঁ ক'ত, গছ পুলি আনিবলৈ যাই আছোঁ এতিয়া আমি নাৰ্চাৰীলৈ যাই আছোঁ। আমাৰ ওচৰতে আছে, ওচৰতে আছে আৰু এনেকৈ এইখিনি বেলকনা যাই আছোঁ আৰু বৰ্তমান। তাত আমি গৈ আছোঁ ভাল ভাল পুলি লৈ। আজি যিহেতু কি বিশ্ব পৰিৱেশ, আমাৰ লগত এতিয়া যাই আছে জগদীশ আৰু কংকন দা, এনেকৈ আৰু আমাৰ একে টিচাৰ হয়, পাওঁ আমি উৎসাহ পাওঁ। আমাৰ ছাৰ কিন্তু এনেকুৱা নহয় যে আমাৰ মানে কি আমাৰ লগতে মিলি থাকে মানুহজন, এনেকুৱা এতিয়া আমি বৰ্তমান যাই আছোঁ। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক, ভিডিঅ'টো চাই থাকিব কৰিব, স্কিপ নকৰিব ভিডিঅ'। মই 26 ঘণ্টা নাগে নাগে